আজি ভাৰতীয় জনতা পাৰ্টি দৰং জিলা সমিতিৰ সহযোগত সাংসদ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিছে। ইয়াত পুৰুষ আৰু মহিলাৰ দিবানৈশ ভলীবল প্ৰতিযোগিতা হ'ব আৰু এয়া প্ৰস্তুতি চলি আছে। আজিৰ এই খেলৰ শুভাৰম্ভণি বন্তি প্ৰজ্বলনেৰে কৰিব আৰু এয়া বন্তি প্ৰজ্বলন কৰি আছে। আৰু এতিয়া এয়া চাহ চিনাকি অনুষ্ঠান হৈ যোৱাৰ পাছতেই খেল উদ্বোধন হ'ব আৰু তাৰপিছত খেল আৰম্ভ হ'ব। আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন বিধায়ক মেইন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া, তেখেতক আদৰণি জনাইছে দীপক নাথ মণ্ডল বিজেপিৰ সভাপতি। অনন্য যি এটা সমাৱেশ, এই সমাৱেশত আজি আপোনালোক ইয়াত উপস্থিত আছে আৰু লগতে আমাৰ সন্মানীয় মন্ত্ৰী প্ৰমুখ্যে আমাৰ বিধায়ক তথা অন্যান্য যিসকল অতিথি ইয়ালৈ আহিছে, পোনপ্ৰথমতে তেখেতসকলক মই আন্তৰিক আদৰণি জনাইছোঁ। আৰু বিধায়ক ভাতৃপ্ৰতিম গুৰুজ্যোতি দাস ডাঙৰীয়া, দৰং জিলাৰ উপায়ুক্ত আৰু এয়া প্ৰথম উদ্বোধনী খেলখন আৰম্ভ হ'ল। প্ৰথম খেলখন চিপাঝাৰ ভাৰ্চেছ জংগলপাৰা, দুয়ো দলকে সাজু হৈ থাকিবলৈ কোৱা হ'ল। খেলখনত চিপাঝাৰ হাৰিলে, সেইকাৰণে চিপাঝাৰ আৰু এখন খেল হ'ব। এইবাৰ এয়া চিপাঝাৰ আৰু হাজৰিকাপাৰাৰ মাজৰ খেল। এইখন ল'ৰাৰ খেল, পুৰুষ আৰু মহিলা উভয়ে আছিলে খেলখন। ইয়াত ডেৰমনৈ ভাৰ্চেছ ডিপিলাৰ হয়। Points to Ramanoj, 2-3. Points to Dupila, 4-2. Cutting out, 8-2. Point of 5-10.